নমস্কাৰ, আপোনালোকে চাই আছে ৱাচিপ ক্ৰিয়েশ্যন। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয় আপোনালোকে শেষলৈকে চাব। আৰু ভিডিঅ'টোত কাৰ বিষয়ে আলোচনা কৰা হ'ব, ভিডিঅ'টোৰ থাম্বনেইল চাই নিশ্চয় গম পাইছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে জনাটো অত্যন্ত দৰকাৰ। তেওঁৰ বিষয়ে জনাটো আমাৰ কৰ্তব্যৰ ভিতৰতে পৰে। এই মহান ব্যক্তিজনৰ জীৱনৰ ওপৰত সামান্য আলোচনা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভাৰতীয় সমাজ ব্যৱস্থাত শিক্ষকৰ স্থান বহুত উচ্চ, আৰু শিক্ষক যে কেৱল শিক্ষাদানৰ বাবেই তেনে নহয়। শিক্ষকে প্ৰতিজন ছাত্ৰৰ জীৱন গঠন আৰু জীৱন দৰ্শন আৰু তেওঁলোকৰ আদৰ্শ হিচাপে আগবাঢ়ি যায়। ঠিক তেনেকুৱা এজন আদৰ্শৱান ব্যক্তিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল তেতিয়াৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ অন্তৰ্গত পুলিয়ানগুৰি নামৰ ঠাইত তেলেগু ব্ৰাহ্মণ পৰিয়ালত 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল কেভি হাইস্কুল আৰু উচ্চ প্ৰাথমিক শিক্ষা লাভ কৰিছিল হাৰমন্সবাৰ্গ ইভেঞ্জেলিকেল লুথুৰাম মিছন স্কুলত। 16 বছৰ বয়সতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিৱগামীৰ লগত তেখেতৰ বিয়া সম্পূৰ্ণ কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সৰ্বপল্লী সীতা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 5জনী ছোৱালী আৰু এজন ল'ৰা সন্তান আছিল। তেখেতৰ দেউতাকে কেতিয়াও ভবা নাছিল যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ইংৰাজী শিকক, আৰু কিন্তু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল অত্যন্ত মেধাৱী। তেখেতে 1909 চনত প্ৰেছিডেন্সি কলেজত নিজৰ শিক্ষকতা আৰম্ভ কৰিছিল। তেখেতৰ প্ৰথম গ্ৰন্থখন হৈছে দ্য ফিলচফি অফ ৰবীন্দ্ৰনাথ টেগোৰ আৰু দ্বিতীয় গ্ৰন্থখন হৈছে দ্য ৰিজন অফ ৰিলিজিয়ন ইন কণ্টেম্পৰাৰী ফিলচফি। 1920 চনত এই গ্ৰন্থখন প্ৰকাশ পাইছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই সময়ছোৱাতে বিভিন্ন কাকতত লিখা মেলা আৰম্ভ কৰিছিল, আৰু 1931 চনত তেখেতক ব্ৰিটিছ চৰকাৰে নাইট সন্মানেৰে সন্মানিত কৰিছিল। 1954 চনত ভাৰত ৰত্ন পুৰস্কাৰেৰে তেখেতক সন্মানিত কৰা হৈছিল। তেখেত ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1962 চনত, তেতিয়া তেখেতৰ বন্ধুসকলে তেখেতৰ জন্মদিনটোক তেখেতৰ জন্মদিৱস হিচাপে পালন কৰিবৰ কাৰণে উদযাপন কৰিবলৈ অনুমতি বিচৰাত তেখেতে তেখেতৰ জন্মৰ তাৰিখ অৰ্থাৎ 5 ছেপ্টেম্বৰটো তেখেতৰ জন্মদিৱস হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে তেখেত অত্যন্ত সুখী হ'ব বুলি জনাইছিল, আৰু সেই তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই 1975 চনৰ 17 এপ্ৰিল তাৰিখে মাদ্ৰাজৰ মাইলাপুৰত 88 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ এই মহান ব্যক্তিজনৰ মৃত্যু হয়। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।